নদী মোর প্রথম ভাল পোৱা আল ফুলে বুকুতে হজুৱা পুৰা চাৰিওফালে আপোনালোকে দেখিছে এইফালে পাপৰ এইফালে চিকেন আৰু এইফালে চব্জি দিছে এনেকৈ পাহাৰৰ কিনাৰে কিনাৰে ৰাস্তাটো আৰু এইফালে ৰাতি হ'লে হাতী আহে মানে ওপৰৰ পৰা যিহেতু হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি বহুত দিনৰ পিছত এটা ব্লগ দিবলৈ গৈ আছোঁ আৰু মই আজি ক'ত গৈ আছোঁ আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাব তো ব্লগ আমি দেৰি নকৰি আজি আমাৰ ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু বহুত দিন মই ভিডিঅ' দিব পৰা নাই তাৰ কাৰণে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ যিহেতু মোৰ এইকেইদিন অকণমান বিজি চিডিউল কাৰণে মই ব্লগ বনাবলৈ টাইম পোৱা নাই আৰু আজি ভাবিলোঁ অকণমান ছানডে আজি মোৰ অফিচ বন্ধ তো ভাবিলোঁ অলপ ফুৰি আহোঁ আপোনালোককো লৈ গৈ আছে একটা খুব ধুনীয়া এটা জেগাত তো চাই থাকক একদম ব্লগটো শেষলৈকে তো ব্লগ দেৰি নকৰি আমাৰ ব্লগটো আজি আৰম্ভ কৰোঁ গাইজ চ' গাইজ আমি যোৱাৰ আগত হাৱাটো চেক কৰি লৈছোঁ এখন C8 মানে টায়াৰ শ্বপ হয় আপোনালোকে ইয়াত খুব ধুনীয়া ৰেটত পাই যাব যদি টায়াৰ লাগে এইটো এতিয়া আমি বৰ্তমান উপস্থিত আছোঁ লালমাটিৰ ওচৰত অ'কে গাইজ চ' ফাইনেলি আহি পালোঁহি শ্ৰদ্ধাঞ্জলি উৰণাই সেইটো আপোনালোকে দেখিছে চানমাৰী আমি এতিয়া গৈ আছোঁ শ্ৰদ্ধাঞ্জলি ফ্লাইঅভাৰৰ ওপৰে এই আপোনালোকে দেখিছে খুব ধুনীয়া আৰু বহুত দিনৰ পিছত এনেকৈ ব্লগ বনাইছোঁ আপোনালোককো দেখাম আজি মোৰ এই যাত্ৰা ক'ত গৈ আছোঁ এতিয়া নকওঁ আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকিব আৰু এতিয়া বাটত কাক লগ পাম চাই থাকিব একদম মজা এইফালে আপোনালোকে দেখিছে পূৰা গুৱাহাটীত আজি বহুত গৰম পৰিছে গাইজ বহুত গৰম তথাপিও আৰু এতিয়া এনেকৈ বসন্তীৰ লগত আহি আছোঁ এনেকৈ ধুনীয়াকৈ আপোনালোকক দেখাম ধুনীয়া এটা ব্লগ তো চাই থাকিব একদম লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া পটাপট যাওঁ এতিয়া গৈ আছোঁ একদম এটা জেগাত তাৰপিছত আৰু এতিয়া পালোহি মই কমাৰ্চ কলেজ আৰু এই আপোনালোকে দেখিছে চানমাৰী ফ্লাইঅভাৰত উঠিছোঁ তাৰপিছত মই যাম লেফ্ট ছাইডে মানে মালিগাঁও ছাইডে যাম আৰু এই আপোনালোকে দেখিছে এয়ে মানে মহাৰাজা পিঠু মানে সেইটো তেনেকৈ জাম লাগে আজি কিমান দেৰি জাম লাগে আপোনালোকক দেখাম সকলোৱে কৈ আছিলে মহাৰাজা পিঠুত উৰণীয়া সেতুত মানে জাম লাগে কিমান দেৰি আজি জাম লাগে দেখাম এই আপোনালোকে দেখিছে ব্লগটো মোৰ 26 ছেকেণ্ড হৈছে 26 ছেকেণ্ডত কিমান দেৰি চাব পাৰোঁ আপোনালোকক দেখাই আছোঁ দেই গাইজ এয়া চক কিমান দেৰি আজি ৰখিবলগীয়া হয় ইয়াত চাম এই গোল চক্ৰটো বনালে একো মানে সুবিধা হোৱা নাই ৰাইজৰ এই চব এনেকৈ লাইন পাতি আছে চব এইফালে লাইন পাতি আছে এইফালে লাইন পাতি আছে আগত লাইন পাতি আছে গৈছে বাৰু গাড়ীবোৰ তথাপিও চাই লওঁচোন আৰু গাই যেতিয়া সময় বাজিছে 4:45 মই আহি পাইছোঁহি মহাৰাজা পিঠু উৰণীয়া সেতু এয়া আপোনালোকে দেখিছে আমি এতিয়া ডাইৰেক্ট দীঘলী পুখুৰীৰ ফালে যাম আৰু পশ্চিমৰ কাষত বেলিটো ডুব যাব আৰু অলপ পিছত সন্ধিয়া হৈ আহিব দেখাই আছোঁ আপোনালোকক মহাৰাজা পিঠু উৰণীয়া সেতুৰ ওপৰত 110 ছেকেণ্ড টাইমিং দিছে সেই ইয়াত মানে ছিগনেল আছে ওপৰত তো চাওঁচোন কিমান দেৰি ৰখিবলগীয়া হয় এতিয়া 2 মিনিট ইয়াতে হ'ল চক গাইজ 2 মিনিট আমি ইয়াতে ৰখি আছোঁ এতিয়ালৈকে এইখন বনালে মানুহৰ সুবিধা হৈছে বুলিও ক'ব পাৰোঁ নাই হোৱা বুলি ক'ব পাৰোঁ কাৰণ ইমাৰ্জেঞ্চি কাৰোবাৰ যদি যাবলগীয়া থাকে ইয়াতে বহুত লেট হৈ যাব এক্সাম যদি থাকে এইফালে যদি আহে এনেকুৱা পৰিস্থিতি কি ৰাতিপুৱা কি গধূলি 2 মিনিট হৈ গ'ল এতিয়ালৈকে ইয়াতে আছোঁ চব গাইজ আৰু এইটো মানে কোনো এডিটিং কৰি নিদিওঁ আপোনালোকক এনেকৈয়ে দেখাম মহাৰাজা পিঠু একদম উৰণীয়া সেতুৰ ওপৰত আছোঁ 3 মিনিট 5 মিনিটমান ইয়াতে ৰখিব লাগিব ৰখাৰ পিছতহে আপোনালোকে ইয়াৰ পৰা যাব পাৰিব বহুত জাম লাগিছে চাওক এইফালে চাওক মোৰ পিছফালে আগফালে চবফালে একদম গাড়ীয়ে গাড়ী লাইন পাতি আছোঁ তো চাই থাককচোন ব্লগটো এইটো জামটো শেষ কৰি লওঁ এয়া চাওক একদম পূৰা লাইন এয়া চাওক পূৰা লাইন হৈ আছে চবফালে দেখিছে এয়া আমাৰ গুৱাহাটী ডেভেলপমেণ্ট গুৱাহাটী স্মাৰ্ট চিটি গাইজ এয়া চব চাৰিওফালে ৰখিয়ে আছোঁ 5 মিনিট ওপৰত ৰখি থকা আৰু গাইজ এতিয়া মই আছোঁ মহাৰাজা পিঠু উৰণীয়া সেতুৰ ওপৰত আৰু আপোনালোকে দেখিছে এই যোনখন ফ্লাইঅভাৰ বনাইছে মহাৰাজা পিঠু উৰণীয়া সেতু এইখনত মানে ৰাস্তাত মানে একদম পুৰা গাত গুট অলপ দিনৰ আগত ৰিপেয়াৰিং কৰি আছিলে এতিয়াও একেই দেখিছোঁ গাইজ
মানে বাকীবোৰ ফ্লাইঅভাৰ গুৱাহাটীত যি সুন্দৰ মানে হেৰি পকাকৈ বনাইছে তেওঁলোকে এলকাটৰা দি, কিন্তু ইয়াৰ যিটো ৰাস্তা বনোৱা মানে নিৰ্মাণ কাৰ্য একদম মানে এইটো 2 নম্বৰী বনাইছে, একদম 1 নম্বৰ কোৱালিটি নহয় এইটো। কাৰণ এনেকৈ গাঁত গোট এনেকৈ ওখৰা মুখৰা থাকে নেকি? এখন ফ্লাইঅভাৰ এনেকৈ গাঁত গোট থাকে নেকি গাইছ? আপোনালোকে নিজে চাওকচোন, দুইফালে একেই অৱস্থা। চবচে বেয়া ফ্লাইঅভাৰ বুলি ক'লে এইখনেই ক'ব পাৰোঁ, গুৱাহাটীৰ মহাৰাজা পিঠু ফ্লাইঅভাৰ। এতিয়া আহি আছোঁ গাইছ দীঘলী পুখুৰীৰ অভিমুখে, পাইছোঁহি আৰু অকণমান আছোঁ। চ' গাইজ ফাইনেলি আহি পালোহি কটন কলেজ, আৰু এতিয়া বৰ্তমান উপস্থিত আছোঁ। আপোনালোকে দেখিবলৈ পাইছে এইটো কটন কলেজ, জিঅ'লজি ডিপাৰ্টমেণ্টত আছোঁ। মানে আমাৰ অফিচে একদম খুব ধুনীয়া দীঘলী পুখুৰী এতিয়া পাৰতে আছোঁ। আৰু আগত আছে সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ, মানে সন্দিকৈ কলেজ হেণ্ডিক, এই আগত আছে অকণমান আগত। জুবিন তুমি অনাদি, তুমি অসমীয়াৰ প্ৰাণ। জুবিন তুমি সৃষ্টি এটিৰ যুগৰে অৱসান। তুমি ৰদালি সূৰুজৰ এটি মিঠাই গান। অ'কে গাইজ, চ' ফাইনেলি আহি পালোঁ খামৰেংগা বিল। আপোনালোকে দেখিছে এইখন হৈছে দীপৰ বিলৰ নিচিনা মানে খামৰেংগা বিল। আৰু এইফালে এনেকৈ বগৰীতললৈ যাব পাৰি আগত গৈ পিনি, এনেকৈ পাহাৰৰ কিনাৰে কিনাৰে ৰাস্তাটো। আৰু এইফালে ৰাতি হ'লে হাতী আহে মানে ওপৰৰ পৰা, যিহেতু এইটো আমচেং বনাঞ্চলৰ অন্তৰ্গত মানে খামৰেংগা বিল। আপোনালোকে দেখিছে এইফালে খুব ধুনীয়া একদম লোকেশ্যনটো। আপোনালোকে আহিব যিসকলে অহা নাই, আৰু আজি হৈছে ছানডে, তো ভাল লাগিছে একদম, খুব ধুনীয়া পৰিৱেশ। তো আপোনালোকক দেখাইছোঁ খামৰেংগা বিলৰ পৰা এই ব্লগটো। আশা কৰোঁ আপোনালোকে আজি মোৰ ব্লগটো চাই নিশ্চয় ভাল পাইছে। যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ব'লক অকণমান আগলৈকে যাওঁ আৰু কি কি জেগা আছে আপোনালোকক দেখাম। তো চাই থাকিব একদম ভিডিঅ'টো আগলৈকে। আৰু এয়া হৈছে খামৰেংগা বিল গাইজ। আৰু এইফালে 3-4খনমান ৰিজৰ্ট আছে, আপোনালোকে ৰিজৰ্টতো আহিব খাব পাৰিব খানা যিসকলে খাম বুলি ভাবিছে। আৰু এইফালে মই আহি আছোঁ খোজকাঢ়ি। এয়া হৈছে খামৰেংগা বিলৰ পৰিৱেশ। আজি হৈছে ছানডে বহুত মানুহ হয় ইয়াতে। আপোনালোকক দেখাইছোঁ এইফালে ৰিজৰ্ট আছে, দেখিছে আপোনালোকে। তো গাইজ in my veins, I've been driving this train. Years in this lane, there's no stopping this flame. Cause I came to the game and I changed it to play how I like, rearranged it to my own domain. Yeah, I got what it takes, made lots of mistakes, taking shots, skipping breaks, feeling lost, feeling great, popping off, singing straight, never stop. চ' গাইজ এতিয়া আমি ভিতৰত সোমাই আহিছোঁ। ভিতৰত সোমাই আহি আপোনালোকক দেখাইছোঁ ইয়াত ছানডে বহুত মানুহ হয়, এক্টিভিটিছ এইফালে খেলি আছে দেখিছে আপোনালোকে। ইয়াতো খাব পাৰিব, ট্ৰেডিশ্যনেল ফুড পাব আপোনালোকে যিসকলে আহিম বুলি ভাবিছে। চ' ইয়াতে অলপ বহি ৰিলেক্স কৰোঁ, তাৰপিছত ওলাই যাম। ইয়াৰ পৰিৱেশটো দেখাইছোঁ চব, চাৰিওফালে চবেই খেলি আছে, মজা লাগিছে গাইজ। চাৰিওফালে সেউজীয়া গছ গছনি ভৰা। চ' গাইজ এতিয়া আমাৰ খানা আহি গ'ল। এইফালে আপোনালোকে দেখিছে এৰী পলু আছে, এইফালে পাপৰ, এইফালে চিকেন, আৰু এইফালে চব্জি দিছে। এইফালে বেঙেনা পিটিকা, এইফালে তিতা কেৰেলা ভাজি, দাংবডি, কেৰেলা চব আছে। একদম মজা আছে, খাম এতিয়া ধুনীয়াকৈ আপোনালোকক দেখাইছোঁ। এয়া খামৰেংগা পৰিৱেশ। চ' গাইজ এতিয়া বহি আছোঁ খামৰেংগা বিলৰ এখন ৰিজৰ্টত। ইয়াত আপোনালোকে দেখিছে ট্ৰেডিশ্যনেল ফুড পায় ইয়াতে। আপোনালোকে দেখিছে চাৰিওফালে একদম গোটেই মানুহসোপা আছে। তো আজি ছানডেটো এনেকৈ পাৰ কৰিছোঁ আৰু ইয়াতে ভাল লাগিছে, খুব ধুনীয়া লাগিছে। আপোনালোকেও আহিব যিসকলে এতিয়ালৈকে অহা নাই ইয়াতে, আৰু খুব ধুনীয়া একদম পৰিৱেশটো চাওক। চাৰিওফালে গছ গছনিয়ে ভৰা একদম কেম্প। আৰু এইফালে গাইজ একদম পূৰা মংকি আছে, এইফালে দেখিছে ন, হলৌ বান্দৰ। আজি প্ৰথম দেখিছোঁ দেই, গিবন। অ'কে গাইজ, চ' ফাইনেলি আমাৰ খানা পিনা হৈ গ'ল। সেইফালে বসন্তী একদম পূৰা ৰেডি যাবলৈ। আৰু এতিয়া আপোনালোকক দেখাইছোঁ খামৰেংগাৰ এখন যোনখন ইক' পাৰ্ক, আপোনালোকক দেখাইছোঁ একদম গছ গছনিয়ে ভৰা পূৰা চাৰিওফালে। আপোনালোকে দেখিছে এইফালে একদম গছ গছনিয়ে ভৰা পূৰা। চ' এতিয়া যাওঁ সোনকালে, আপোনালোকক আগত লগ পাই আছোঁ। তো চাই থাকক একদম ব্লগটো আগলৈকে গাইজ।
সো গাইজ এতিয়া পশ্চিম আকাশত বেলিটো ডুব যাওঁ যাওঁ হৈছে আপোনালোকক দেখাই আছোঁ খামৰেঙা বিলৰ পৰিৱেশ আজি আৰু এইফালে মই বসন্তী পাৰ্ক কৰি দিলোঁ আপোনালোকে দেখিছে আৰু এইফালে চাৰিওফালে মানুহ আজি পুৰা দেওবাৰ বহুত মানুহ হৈছে আৰু যিসকলে আপোনালোকে অহা নাই আহিব একদম খুব ধুনীয়া জেগা আৰু মজা পাব একদম ধুনীয়া এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্য যদি পৰিৱেশ চাব বিচাৰে একদম নেচাৰেলি পৰিৱেশ সো বলক এতিয়া এখন দলং আছে দলংখনৰ ওচৰলৈ যাওঁ তো চাই থাকক একদম ব্লগটো আগলৈকে গাইজ আহি আছোঁ এখন দলংখন এইফালে মেইন ৰাস্তাটো এইটো এইফালে আহি আছোঁ আৰু গাইজ এয়াই হৈছে খামৰেংগা বিলৰ পৰিৱেশ খুব ধুনীয়া আপোনালোকে দেখিছে এতিয়া গৈ আছোঁ এইফালে দলঙৰ ওপৰেদি চাৰিওফালৰ পৰিৱেশটো দেখাই আছোঁ বাইদেউহঁতে ফটো মাৰি আছে ফটোশ্বুট চলি আছে এইফালে দেখিছে আপোনালোকে খুব ধুনীয়া একদম নেচাৰেলি পৰিৱেশ চাৰিওফালে পাহাৰ গছ গছনি একদম বিল মজা আমি সেলফি তুমা এবি সো গাইজ এখনে হৈছে খামৰেংগা বিল আপোনালোকে আহিব খুব ধুনীয়া এখন দলং আছে আপোনালোকে দেখিছে এখন দলং এতিয়া মই উপস্থিত আছোঁ ইয়াত আৰু চাৰিওফালৰ পৰিৱেশটো দেখাইছোঁ আপোনালোকক কি ধুনীয়া চাওক এইফালে একদম পূৰা নাৱৰীয়াসকলে মাছ মাৰি আছে আপোনালোকে দেখিছে আৰু পশ্চিম আকাশত বেলিটো ডুব যাওঁ যাওঁ হৈ আছে খুব ধুনীয়া পৰিৱেশ একদম সেউজীয়া পৰিৱেশ আহিব আপোনালোকে যিসকলে অহা নাই এতিয়ালৈকে চ' দেখাই আছোঁ খামৰেংগা বিলৰ পৰা এইটো আজি ব্লগ এইফালে মই গৈ আছোঁ গাইজ দেখিছে এইফালে ফ্লেগ লগাই থৈ দিছে আগত এখন খুব ধুনীয়া ৰিজৰ্ট আছে আপোনালোকে যাওঁ বুলি ক'লে যাব পাৰিব খুব ধুনীয়া একদম আহিব চ' গাইজ সেইফালে বটিং কৰি আছোঁ আপোনালোকক দেখাই আছোঁ আমাৰ সুন্দৰ পৰিৱেশ খামৰেংগা বিলৰ আৰু এইফালে বাইদেউহঁত আছে আগত যিমান আছে আমাৰ বাইদেউ ভণ্টি চব আছে আৰু এইফালে আমাৰ দাদাই চলাই আছে বৈঠা মাৰো ৰে ও ভাই চাই ভাইয়া ৰে আর ঝাড়িয়া বৈঠা মাৰিয়া যায় ৰে একদম মজা লাগিছে গাইজ এইফালে দেখিছে আপোনালোকে চাৰিওফালে একদম খুব ধুনীয়া বিলৰ আজি এক্সপিৰিয়েঞ্চ লৈছোঁ এই বাইদেউহঁতৰ লগত জুবিন তুমি অনাদি তুমি অসমীয়াৰ প্ৰাণ জুবিন তুমি সৃষ্টি এটিৰ যুগৰে অৱসান তুমি ৰদালি সূৰুজৰ এটি মিঠাই গান খামৰেংগা বিলৰ একদম প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আছোঁ চাৰিওফালে দেখিছে আপোনালোকে এয়া হৈছে জানক্ৰিছ ট্ৰেভেলাৰ জীৱন মই এনেকৈ একদম ট্ৰেভেল কৰি থাকোঁ পুৰা ধুনীয়া ধুনীয়া দৃশ্যসমূহ আপোনালোকক দেখাই থাকোঁ আৰু কেনেকুৱা পাইছে আজি ব্লগটো চাই নিশ্চয় কমেণ্ট কৰি জনাব আৰু পশ্চিম আকাশত বেলিটো ডুব যাওঁ যাওঁ হৈছে খুব ধুনীয়া লাগিছে একদম বিলৰ যি পশ্চিম আকাশৰ বেলিৰ যি নান্দনিক দৃশ্য খুব ধুনীয়াকৈ উপভোগ কৰিব পাৰিছোঁ আৰু অকণমান পিছতে আন্ধাৰ হৈ যাব আৰু হাতী ওলাই এইফালে দেই গাইছ আন্ধাৰ নোহোৱা আগতে হাতী নোলোৱা আগতে আমি সোনকালে গুচি যাব লাগিব এয়াই আৰু চক একদম খামৰেংগা বিলত ভাল পাইছে চাগে আপোনালোকে আজি ব্লগটো চাই আৰু যদি ভাল পাইছে কি চাই আছে ছাবস্ক্ৰাইব এণ্ড লাইক কৰি কমেণ্ট এটা কৰি দিব তেতিয়া আৰু নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাই থাকিম মই তো চাই থাকক ব্লগটো আগলৈকে গাইছ অ'কে গাইছ এতিয়া বটিং কৰি আহি আমি এতিয়া এইফালে আম খাবলৈ লৈছোঁ আপোনালোকে দেখিছে ইয়াতে আম আৰু এনেকৈ আপোনালোকে চালাড পাব মানে ফুড চালাড পাব তো খাই ল'ব আপোনালোকে যিসকলে এতিয়ালৈকে অহা নাই আহিব খুব ধুনীয়া ধুনীয়া টেষ্টি ফুড পাব ইয়াত খাবলৈ আমি আম খাইছিলোঁ আৰু এতিয়া যিহেতু গধূলি হৈ আহিছে তো সোনকালে ঘৰলৈ উভতি যাব লাগিব আপোনালোকে চাই থাকক চ' গাইছ এয়া আছিলে মোৰ আজিৰ ব্লগ আশা কৰোঁ আপোনালোকে মোৰ আজি ব্লগটো চাই নিশ্চয় ভাল পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' পুনৰ এটা নতুন ভিডিঅ' নতুন জেগাত লগ পাম আজিলৈ আহিছোঁ সকলোকে পুনৰ এটা নতুন লোকেশ্যনত লগ পাম বাই বাই জয় অসম জয় জুবিন দা আৰু এইফালে দেখিছে খামৰেংগা বিল একদম প্ৰাকৃতিক সৌন্দৰ্য ভৰা এটা জেগা আপোনালোকে আহিব চন্দ্ৰপুৰৰ পৰা বেছি দূৰ নহয় খুব বেছি 5 কিলোমিটাৰ ভিতৰত আহিলে আপোনালোকে খামৰেংগা বিল পাব চ' বাই বাই লাভ ইউ